Hello friends and my dear students, welcome back to my YouTube channel. সকলোকে স্বাগতম জানাইছো। আশা কৰিছো আপোনালোকে ভালে আছে, মই ভালে আছো। তো আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ আহিছো। আপোনালোকে হয়তো থাম্বনেলত দেখি বুজিয়ে পাইছে যে হয় টেট ক্যান্ডিডেটসৰ কাৰণে ভাল খবৰ, কাৰণ টেটৰ বিজ্ঞাপন ওলাই গল। অলমোস্ট 8000 পোষ্টৰ বিজ্ঞাপন ওলাই গল। সো এই বিজ্ঞাপনৰ বিষয়ে আজি বিতংকৈ আপোনালোকৰ লগত আলোচনা কৰিবলৈ এই ভিডিওটো মই বনাই আছো। তো মই আপোনালোকক প্ৰথমে অনুৰোধ জনাই লৈছো যে মই এই চেনেলত ইনফৰমেশন এন্ড প্ৰিপাৰেচনৰ এক্সাম ভিডিও মই বনাই আছো। মোৰ প্লেলিষ্টত হাজাৰো এক্সামৰ প্ৰিপাৰেচনৰ ভিডিও বনাও আছে। আপোনালোকে যদি চোৱা নাই চাব পাৰিব। যিবিলাকে টেটৰ প্ৰিপাৰেচন লৈ আছে তেওঁলোকে চাব পাৰিব, আৰু যিবিলাকে টেট কোৱালিফাইড হৈছে বা অন্যান্য এক্সাম দিবলৈ ৰেডি হৈ আছে, ইভেন কি সিভিল সার্ভিসেস এক্সামও যদি দিবলৈ মানে খুঁজি আছে আপোনালোকে, মই কিছুদিন আগত ইয়াৰ সিভিল সার্ভিসৰ এডভাৰটাইজমেন্টৰ ওপৰত ভিডিও বনাইছো। এই এপ্লিকেশন কেনেকৈ কৰিব লাগে, কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, এই ভিডিও বনা আছে। মই ডেসক্ৰিপশনত লিংক দি দিম, আপোনালোকে চাব পাৰিব। লগতে মোৰ প্লেলিষ্টত গৈ গভৰ্নমেন্ট নোটিফিকেশন নামৰ এটা আছে প্লেলিষ্ট আছে, তাতে গৈ চাব পাৰিব। অল কাইন্ডস অফ গভৰ্নমেন্ট এডভাৰটাইজমেন্ট তাতে দিয়া আছে। তো যিকে নহওক এতিয়া আমি ডিসকাস কৰিবলৈ ওলাইছো আগন্তুক যেটো এডভাৰটাইজমেন্ট এটো দি দিছে অলৰেডি। খালি পোস্ট ক্যাটাগরিটি কেইটা কোনটো কি পোস্ট আছে, কেইটা সায়েন্স আর্টস কেইটা পোস্ট আছে, এইটো ভাগ কৰি দিয়া নাই, আৰু তাতে লিখি দিছে। এটা আপডেটেড কৰিব সোনকালে। সো গতিকে কেনেকৈ এপ্লাই কৰিব, কিমান কোৱালিফিকেশন লাগিব প্ৰায় জানাই আছে, তথাপি মই মেমোৰাইজ কৰি দিবলৈ খুজিছো আপোনালোকক, ৰিপিট এটা কৰি দিবলৈ খুজিছো যে মানে রিমাইন্ডার মানে এটা দিব খুজিছো যে কিমানখিনি কোৱালিফিকেশন লাগিব, কেনেকৈ এপ্লাই কৰিব পাৰিব, কি ডকুমেন্টস লাগিব এপ্লাই কৰোতে। এইটো এটা ইম্পৰ্টেন্ট টপিকস, কি ডকুমেন্টস লাগিব এপ্লাই কৰোতে। তো ভিডিওটো অকমান লম্বা হ'ব পাৰে, কাৰণ বহুত ডাঙৰ এডভাৰটাইজমেন্ট দিছে। তো এডভাৰটাইজমেন্ট মই ভাগ কৰি মই আপোনালোকক অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিম। তো 10 পৰা 12-15 মিনিট মান সময় লাগিব। আপোনালোকে ধৈৰ্য সহকাৰে ভিডিওটো স্কিপ নকৰাকৈ চাব, আৰু মোৰ চেনেলত নতুন থাকিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু লগতে আপোনাৰ ফ্ৰেন্ডছৰ লগত এই ভিডিওটো শেয়াৰ কৰি দিব, যাতে হিয়তো এই এনেকুৱা ধৰণৰ ইনফৰমেশন পাই থাকে। সো আহক আমি এডভাৰটাইজমেন্টত গুচি যাওঁ। সো লেটস স্টার্ট দা ভিডিও ক্লাস। সম্মানীয় ভিউয়ার্স, মই ইনফরমেশন আৰু প্ৰিপাৰেচন অফ এক্সাম ভিডিও এই চেনেলত বনাই থাকো। বাবে অনুৰোধ থাকিল যে আপোনাৰ ধুনীয়া হাতখনেৰে সাবস্ক্ৰাইবৰ বুটামটো টিপি দি বেলটো প্ৰেছ কৰি দি মোক আৰু ভিডিও বনাবলৈ উৎসাহিত কৰিব। ধন্যবাদ। হেল্ল' ফ্ৰেন্ডস এন্ড মাই ডিয়াৰ ষ্টুডেন্টস, এয়া হৈছে এই টেটৰ এডভাৰটাইজমেন্টটো, মানে টেট ক্যান্ডিডেটছৰ কাৰণে শিক্ষক নিযুক্তি বিজ্ঞাপন এইটো। তো এইটো ইমান ডাঙৰকৈ আছে যে ইয়াত পঢ়া সম্ভৱ নহয়। তো মই টুকুৰা কৰি লিখিছো যে মই এতিয়া পঢ়াই শুনাম আপোনালোকক, মানে কেনেকৈ এপ্লাই কৰিব লাগিব, কিমান কোৱালিফিকেশন লাগিব, আৰু এপ্লাই কৰোতে কি লাগিব, এপ্লিকেশন কেতিয়াৰ পৰা আৰম্ভ হ'ব, গোটেই তথ্য আজি ডিসকাস। এয়া চাওক, ডাইৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশন আসাম, এইটো ডিৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশনৰ আসামৰ পৰা এই এডভাৰটাইজমেন্টটো দিছে। ইয়াতে কৈছে যে হাইস্কুলত আর্টস, সায়েন্স, হিন্দী এন্ড সংস্কৃত ভ্যাকেন্সি আছে 7755 পোস্ট। অলমোস্ট 8000 পোস্ট আছে, কম পোস্ট নাই কিন্তু অলমোস্ট 8000। হাইস্কুল শিক্ষকৰ নিযুক্তি ডিএসসি গ্ৰেজুৱেট টিচাৰৰ পৰা দিছে এইটো। তো গ্ৰেজুৱেট টিচাৰ লাগে অলমোস্ট 8000। এতিয়া আমি চাম ক্ৰাইটেৰিয়া কি। পোস্টৰ নাম হৈছে গ্ৰেজুৱেট টিচাৰ, আৰু নাম্বাৰ অফ পোস্ট আছে এইটো কলিও আমি। এতিয়া মই আলোচনা আপোনালোকক জনাব আছে যে দুই ধৰণৰ পোস্ট ক্যাটাগরি আছে। এটা গভৰ্নমেন্ট হাই স্কুলত আছে, গভৰ্নমেন্ট সেকেন্ডাৰী স্কুলত আছে 255 পোস্ট, এন্ড প্ৰভিন্সিয়েলাইজড সেকেন্ডাৰী স্কুলত আছে 7500 পোস্ট। ক্যাটাগরি ওয়াইজ ভ্যাকেন্সি মানে আর্টসৰ কেইটা, সায়েন্সৰ কেইটা, হিন্দীৰ কেইটা, সংস্কৃত কেইটা, এতিয়াও আপডেট কৰা নাই। এইটো সোনকালে আপডেট কৰি আমাক জনাই দিব। তো মই এই ইনফৰমেশনটো মই এই চেনেলতে আপলোড দিম। তো আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়াই এইটো আপডেটেড হ'ব বা আপডেট দি দিব, মই লগে লগে ইয়াৰ ওপৰত ভিডিও ক্লাস বনাই ইয়াতে দি দিম। তাৰপিছত এলিজিবল ক্ৰাইটেৰিয়া অফ আসাম হাই স্কুল
টিচাৰ ৰিক্ৰুটমেণ্ট হাইস্কুল টিচাৰৰ এলিজিবল ক্ৰাইটেৰিয়া কি লাগে যিবিলাক টেট কেণ্ডিডেট পাছ কৰিছে প্ৰায়ভাগে জানেই হয়তো কিছুমানে নাজানি পাৰে তেওঁলোকৰ কাৰণে আপডেট কৰি দি আছোঁ মই যে প্ৰথমে হৈছে ৰেচিডেণ্ট আছামৰ হ'ব লাগিব এইটো মাষ্ট কম্পালচাৰী অসমৰ বাসিন্দা হ'ব লাগিব এজ লিমিট 40 ইয়াৰ্ছ হাইষ্ট হ'ব পাৰিব এণ্ড 18 ইয়াৰ্ছ মানে 18 বছৰৰ ওপৰত হ'ব লাগিব আৰু 40 ইয়াৰ্ছৰ তলত হ'ব লাগিব এইটো জেনাৰেল কাষ্টৰ কাৰণে ইয়াৰ ওপৰত ৰিলেক্সেশ্যন আছে যেটো সার্ভিস রুলস 2018 আছিল হেটি আছে ওবিসি এমওবিসি 43 এসসি এসটি 45 এক্স সার্ভিসম্যান 42 আর পিডব্লিউডি 10 ইয়ার্স পার ক্যাটাগরি মানে বিশেষভাবে সক্ষম নেক্সট আছে এডুকেশন কোয়ালিফিকেশনস এইটো প্রায় ক্যান্ডিডেটে জানেই তথাপি মই কই দি আছো যে ফর দ্য পোস্ট গ্রাজুয়েট টিচার আর্টসর যদি হয় তাহলে ক্যান্ডিডেট মাস্ট বি আর্টস কমার্স গ্রাজুয়েট অর পোস্ট গ্রাজুয়েট ইন আর্টস কমার্স হ্যাভিং ফর্ম recognized university with at least 50% marks in either graduation or post graduation মানে বিএড বা বিকম বিএ বা বিকমত 50% থাকিব লাগিব নাইবা এমএ বা এমকমত 50% থাকিব লাগিব যিকোনো এটা থাকিলে হল 50% লগতে কি থাকিব লাগিব ব্যাচেলর অফ এডুকেশন বিএড এটা থাকিব লাগিব ন্যাশনাল যেটো এনসিটিই মানে ন্যাশনাল কাউন্সিল অফ টিচার এডুকেশন নর্মস আছে এই নর্মসত কি থাকিব লাগিব বিএড থাকিব লাগিব নেক্সট আছে কি ফর দ্য পোস্ট গ্রাজুয়েটেড সায়েন্স একে বস্তু এটো বিএসসি বা এমএসসি হ'ব লাগিব বিএসসি বা এমএসসি বিএসসি মানে 50% থাকিলে এমএসসি দরকার নাই যদি বিএসসি 50% নাই তাহলে এমএসসি থাকিব লাগিব আর সেম বিএড এতে থাকিব লাগিব এনসিটি নর্মস থাকা যিকোনো ইনস্টিটিউশনৰ পৰা বিএড টু কৰিব লাগিব নেক্সট আছে কি গ্ৰেজুৱেট টিচাৰ হিন্দীটো অলপ জানি লওক যিবিলাকে হিন্দীত এপ্লাই কৰিব বুলি ভাবিছে এইটো পোষ্ট বেছিভাগে ভ্যাকেন্টে থাকে তাৰমানে হিন্দী মানুহ নাই প্ৰবীণ নাইবা ৰত্ন থাকিব লাগিব 50% মার্কস আর বাকি সেম কোয়ালিফিকেশন গ্রাজুয়েশনত 50 থাকিব লাগিব নহলে এমএ 50 থাকিব লাগিব হিন্দীত আৰু এটা ক্রাইটেরিয়া আছে হেতু হৈছে কি বিএড যদি আপোনাৰ হিন্দী সাবজেক্টটো থাকে তাৰ বিএ যদি আপনি 50% কোয়ালিফাই কৰিছে তেতিয়াহলে আপোনাৰ এই প্ৰবীণ ৰত্ন নালাগে আৰু বিএ যদি ওয়ান অফ দা হিন্দী সাবজেক্ট থাকে তেতিয়া আপনি মাস্টার ডিগ্রি যদি 50% পাইছে তেতিয়াহলে এপ্লাই কৰিব পাৰিব এটা এটা ক্রাইটেরিয়া আৰু বিএড টু সেম থাকিব লাগিব নপৰা বিএড থাকিব লাগিব আৰু এটা ইয়াতে আছে পাৰংগত টু বি ট্রিটেড এজ বিএড যাৰ পাৰংগত আছে পাৰংগত ডিগ্রি কৰা আছে হেতু বিএডৰ সমতুল্য হ'ব পাৰংগত ডিগ্রিটো হিন্দীৰ ক্ষেত্ৰত হ'ব নাম্বার 8 আছে সংস্কৃতৰ এইটো গাইডলাইন শাস্ত্ৰী নামৰ এটা ডিগ্রি আছে 50% মার্কস হ্যাভিং ডিগ্রি কোয়ালিফিকেশন 50% মার্কস পোস্ট গ্রাজুয়েট 50% মার্কস এইবিলাক অর হ্যাঁ এইটো থাকিলে এইটো নালাগিব এইটো থাকিলে এইটো নালাগিব from a university BA with 50% marks and having Sanskrit as a subject ইয়াত থাকিব লাগিব এইবিলাক সব অর উপৰৰ তিনটা থাকিলে নিচৰ তিনটা নালাগে উপৰৰ তিনটা না থাকিলে নিচৰ তিনটা থাকিলেও হ'ব এটো আপোনালোকে স্ক্রিনশট লৈ ভালকে পঢ়ি ল'ব মোৰ ইমান সময় নহব নহলে ভিডিও বহুত লম্বা হৈ যাব বিএড ডিগ্রি থাকিব লাগিব যিকোনো এটা নমছৰ পৰা এটো তো কলেই এটো বাৰে নকও নেক্সট আছে এইটো এটা প্ৰায় আহি থাকে এটো মই পঢ়ি যিখিনি বুজিলো সেইখিনি হৈছে কি যে আগত এটো এলাউৱে কৰা নাছিল অফ ক্যাম্পাসটো এতে বৰ্তমান এলাউ কৰিছে বাট কিছুমান কন্ডিশন আছে কন্ডিশনটো হৈছে কি যদি বাহিৰৰ ইউনিভাৰ্সিটি হয় কমসে কম অসমত এটা তাৰ সেন্টাৰ থাকিব লাগিব আৰু অসমৰ তিনটা নাম দি দিছে কৃষ্ণকান্ত ইগনো আইডল এইবিলাক হলে চলিব কিন্তু বাহিৰা কোনো ইউনিভাৰ্সিটি হলে যেটো ৰিকগনাইজেশন নাই ইউজিসিৰ দ্বাৰা হেতু নচলিব আৰু অসমত এটা স্টাডি সেন্টাৰ থাকিব লাগিব বাহিৰা ইউনিভাৰ্সিটি হলেও আৰু ইউজিসি ৰিকগনাইজ থাকিব লাগিব তেতিয়া হলে সেই ডিগ্রিটো ভ্যালিড কনসিডার কৰা হ'ব এটো আগত কৰা নাছিল এতিয়া কৰিছে নেক্সট কি আছে আৰু কি থাকিব লাগিব in respect of secondary TET candidate must obtain 60% marks in each paper for unreserved category 55% for OBC মানে টেটৰ যেটো টেটৰ মার্কস শীট আছে তাতে ক্যান্ডিডেট কি হ'ব লাগিব 60% মার্ক থাকিব লাগিব আনরিজার্ভ ক্যাটাগরিৰ কাৰণে আৰু 55% মার্কস থাকিব লাগিব OBC এমওবিসি এসসি এসটি এইবিলাক যেটো পিডব্লিউডি ক্যাটাগরি এইবিলাক
টেট ক্যান্ডিডেট মাস্ট হ'ব লাগিব, এটা মনত ৰাখিব। নেক্সট আছে কি হাউ টু এপ্লাই, হয় এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিব লাগিব আপোনাৰ যিবিলাক কৈছে যে ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ, মানে যিবিলাক টেট পাছ আছে কেণ্ডিডেট সেইবিলাকে অফিচিয়েল ৱেবছাইটত গৈ এপ্লাই কৰিব লাগিব। অফিচিয়েল ৱেবছাইটটো মই মোৰ নিজৰ ডিছক্ৰিপশ্যনত লিংক দি দিম, নহ'লে আপোনালোকে মাধ্যমিক ডট যেটো মাধ্যমিক শিক্ষাৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে গৈ এপ্লাই কৰিব পাৰিব। তো যে এতিয়ালৈকে ৱেবছাইটটো খুলি দিয়া নাই, মই যেতিয়া খুলি দিব মই নিজেও ইনফৰমেশ্যন দি দিম আৰু মই ডিছক্ৰিপশ্যন লিংক দি দিম, আপুনি তাৰ পৰাও এপ্লাই কৰিব পাৰিব। ডকুমেণ্টছ টু বি আপলোডেড উইথ ডিএছচি জিটি অনলাইন এপ্লিকেশ্যন ফৰ্ম, ডকুমেণ্টছ কি কি লাগিব এইটো মই এতিয়া আলোচনা কৰি দি আছোঁ আপোনাক। ডকুমেণ্টছ কি কি লাগিব প্ৰথম হৈছে কি পাছপোৰ্ট সাইজ কালাৰ ফটোগ্ৰাফ, মেট্ৰিকৰ মাৰ্কশ্বিট আৰু এডমিট কাৰ্ড, হায়াৰ ছেকেণ্ডেৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, marksheet and certificate degree. In case of candidates for the postgraduate teacher arts and science shall submit all 3 years marksheet and Provin Ratna final examination marksheet and certificate in case of Hindi post, বুঝি পাইছে কি এটো লাগিব, মানে লাস্ট ইয়াৰৰ মার্কশিট আর সার্টিফিকেট লাগিব। নেক্সট আছে কি পোস্ট গ্রাজুয়েট মার্কশিট এন্ড সার্টিফিকেট ইন কেসেস অফ লেস দেন 50%, যদি 50% গ্রাজুয়েশনত 50% না থাকে তাহলে পোস্ট গ্রাজুয়েশন পিজি যিমা 50% থাকিলে হেতু আপলোড কৰিব লাগিব। আৰু কিছুমান আছে বিএড বা পাৰংগত মাৰ্কশিট ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ দুটাই আপলোড কৰিব লাগিব, সাৰ্টিফিকেটও আপলোড কৰিব লাগিব, কাষ্ট সাৰ্টিফিকেট আপলোড কৰিব লাগিব। এনসিসি যদি সাৰ্টিফিকেট থাকে এনসিসি সার্টিফিকেট, এনসিসি অনলি বি অর সি ক্যাটাগরি অনলি, স্পোর্টস এন্ড কালচারাল ইফ রিপ্রেজেন্ট স্টেট লেভেল ন্যাশনাল লেভেল যদি আপনি স্পোর্টস স্টেটৰ পৰা নেতৃত্ব দিছিল তেতিয়া সেইটো সাবমিট কৰিব লাগিব। স্ক্যান সিগনেচাৰ নিজৰ সিগনেচাৰ দিব লাগিব। এক্সপিৰিয়েন্স সাৰ্টিফিকেট ইফ এনি 15 ইয়ার্স টিচিং এক্সপিৰিয়েন্স আন্ডারগ্রেজুয়েট এন্ড জুনিয়র টিচার ইন প্রভিন্সিয়ালিস্ট হায়ার সেকেন্ডারি স্কুল, 15 বছৰৰ যদি এক্সপিৰিয়েন্স থাকে তেতিয়াহ'লে দিব পাৰিব। এক্সপিৰিয়েন্স সাৰ্টিফিকেট ইফ এনি 1 ইয়াৰ টিচিং এক্সপিৰিয়েন্স এজ কন্ট্রাকচুয়াল টিচাৰ, কন্ট্রাকচুয়াল হাই স্কুল টিচাৰৰ বিলাকৰ এইটো সাবমিট কৰিব পাৰিব experience certificate to. Experience certificate if 2 years of teaching experience as contractual teachers, 2 বছৰৰ থাকিলো এই কৰিব পাৰে experience certificate আপোনাৰ সাবমিট কৰিব লাগিব। নেক্সট আছে এইটো হৈছে মেইন এপ্লিকেশন, মই সৰু কৰি দিছো তাতে পঢ়া মানে বুজান যোৱা নাছিল, এতিয়া মই এই এপ্লিকেশনটো আপোনালোকক দিছো। ইয়াতো সেম বস্তু লিখা আছে, ইমান সময় আলোচনা কৰিলো যেটো হেটি এইটো হৈছে গভর্নমেন্ট যেটো 255 যেটো পোস্ট আছিল হেতুৰ কাৰণে এইটো এডভাৰটাইজমেন্ট দিছে। এইটো এপ্লিকেশন এজ ইনভাইটেড ইন্ডিয়ান সিটিজেন অফ ডিফাইন লিখি দিছে, গেজেট টিচার আর্টস সায়েন্স হিন্দি এন্ড ই। এইটো হৈছে পে স্কেল, এইটো হৈছে গ্রেড পে, এডমিসিবল লেভেল আন্ডার ডিস্ট্রিক্ট ওয়াইজ সাবজেক্ট ওয়াইজ মিডিয়াম ওয়াইজ ক্যাটাগরি ওয়াইজ পোস্ট ডিটেল এজ ওয়েল এজ date and time received online application and other detail will be notified in the official website. এই যে official website টো কথা কৈছিলো www.madhyamik.assam.gov.in, ইয়াতে গৈ এপ্লাই কৰিব পাৰিব। in due course of time vacancies may vary due to administrative reason. The director of secondary education Assam reserves the right to make changes the sequence of the recruitment process after publication of advertisement. ইয়াতে দুই এটা চেঞ্জ হাল হলনি হ'ব পাৰে এই কথাটো লিখি দিছে। আচ্ছা, the director of secondary education Assam reserve to right to cancel or postpone the recruitment of any stage without any assigned reason. আৰু এই ধৰণৰ এডভাৰ্টাইজটো যেতিয়া তেতিয়াই ক্যান্সেল কৰাৰ অথৰিটি ৰাখে ডিপার্টমেন্ট অফ সেকেন্ডারি এডুকেশন। এগুলো তো এডভার্টাইজৰ রুলসে আছে। তো এইখিনি আছিল আজিৰ ভিডিও ক্লাস। তো আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিল বহুত দিন পিছত। তো যিবিলাকে হাই স্কুল টেট পাস কৰিছে তেওঁলোকে এতিয়া আপোনালোকে নিশ্চিন্তে চাকৰিটো পোৱাৰ সম্ভাৱনা আছে, কাৰণ বহুত পোষ্ট আছে। তো গতিকে তেওঁলোকলৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল যাতে আপোনালোকৰ চাকৰিটো হৈ যায়। তো আজিৰ ভিডিও এইখিনি। তো মোৰ ভিডিওটো ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখিব, মই ইনফরমেশন দি থাকিম আৰু ভিডিওটো আপোনাৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰি দিব। থ্যাংক ইউ।